হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল আজি দিৱালী সেইকাৰণে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেপ্পী দিৱালী বন্ধুসকল দিৱালীৰ দিনা বজাৰৰ পৰা নতুন বস্তু কিনি অনাৰ নিয়ম অতীতৰ পৰাই চলি আহিছে মানুহে দেৱালীৰ দিনা নতুন বস্তু নতুন কাপোৰ নতুন বাহন সোণ ৰূপ আৰু ষ্টিলৰ বস্তু বজাৰৰ পৰা কিনে মানা হয় যে দেৱালীৰ দিনা নতুন বস্তু ঘৰলৈ কিনি আনিলে মা লক্ষ্মী আমাৰ ঘৰত বাস কৰে কিন্তু কেতিয়াবা আমি দেৱালীত এনেকুৱা কিছুমান বস্তু ঘৰলৈ কিনি আনো যাৰ ফলত আমাৰ বেয়া দিন আৰম্ভ হ'বলৈ ধৰে আৰু টকা পইচাও ধ্বংস হ'বলৈ ধৰে বাস্তুশাস্ত্ৰৰ মতে দেৱালীৰ দিনা কেতিয়াও এই পাঁচটা বস্তু ঘৰলৈ কিনি আনিব নালাগে যদি আমি এই পাঁচটা বস্তু ঘৰলৈ কিনি আনো তেনেহ'লে মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ খং উঠিব আৰু ঘৰত সেই কিনি আনা বস্তুৰ পৰা বেয়া শক্তিৰ জন্ম হ'ব আৰু ঘৰখনত দুখ আৰু দৰিদ্ৰতাৰ জন্ম হ'ব পাৰে শাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা কোৱা হৈছে যি বস্তু দেৱালীৰ দিনা ঘৰলৈ কিনি আনিলে ঘৰখনৰ পৰা দৰিদ্ৰতা দূৰ হ'ব আৰু ঘৰখন ধন সোণেৰে উপচি পৰিব সকলোৱে মোৰ ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিব তেতিয়াহে মোৰ কথাখিনি বুজি পাব 1 নম্বৰ ভুলতো দেৱালীৰ দিনা কেতিয়াও ষ্টীল আৰু এলুমিনিয়ামৰ বস্তু ঘৰলৈ কিনি আনিব নালাগে কাৰণ এই বস্তুত ৰাহুৰ প্ৰভাৱ থাকে আৰু ইয়াৰ ফলত আপোনাৰ গাত ৰাহুৰ প্ৰভাৱ পৰিব পাৰে বহুতো মানুহে দেৱালীত ষ্টীল আৰু এলুমিনিয়ামৰ বস্তু কিনিব বিচাৰে কাৰণ এইবোৰ বস্তু অতি কম মূল্যত পোৱা যায় আৰু ঘৰত এইবোৰ বস্তু বেছিকৈ ব্যৱহাৰ কৰা হয় কিন্তু শাস্ত্ৰৰ মতে ষ্টীল আৰু এলুমিনিয়ামক দুৰ্ভাগ্যৰ প্ৰতীক বুলি কোৱা হয় আৰু এই ষ্টীল আৰু এলুমিনিয়ামে আমাৰ ভাল ভাগ্যও বেয়া কৰি তুলিব পাৰে 2 নম্বৰ দেৱালীৰ দিনা কেতিয়াও চিচাৰে বনোৱা বস্তু ঘৰলৈ কিনি আনিব নালাগে কাৰণ মনা যায় যে চিচাত বা আইনাত ৰাহু আৰু কেতুৱে বাস কৰে সেইকাৰণে এই শুভ দিনত চিচা বা আইনাৰ বস্তু কিনিব নালাগে ইয়াৰ উপৰিও চিচাই বেয়া শক্তি সোনকালে আকৰ্ষণ কৰে আৰু চিচাৰে বনোৱা বস্তু মা লক্ষ্মীৰ প্ৰিয় নহয় যি মানুহে দেৱালীৰ দিনা চিচাৰে বনোৱা বস্তু ঘৰলৈ কিনি আনে সেই মানুহৰ ওপৰত মা লক্ষ্মীৰ খং উঠে আৰু সেই ঘৰখনত দুখ আৰু দৰিদ্ৰতাৰ বৃদ্ধি পায় 3 নম্বৰ কলা ৰঙৰ যিকোনো বস্তু দেৱালীৰ দিনা ঘৰলৈ কিনি আনিব নালাগে কাৰণ কলা ৰঙক অশুভ আৰু দুৰ্ভাগ্যৰ প্ৰতীক বুলি মানা যায় কলা ৰং শনিদেৱৰ ৰং বুলি মানা যায় সেইকাৰণে দেৱালীৰ দিনা কোনো কলা ৰঙৰ বস্তু ঘৰলৈ কিনি আনিব নালাগে যি মানুহে দেৱালীৰ দিনা কলা ৰঙৰ বস্তু কিনে সেই মানুহৰ মান সন্মান আৰু ধন সম্পত্তি ধ্বংস হয় আৰু জীৱনটো লাহে লাহে ধ্বংস হ'বলৈ ধৰে 4 নম্বৰ ধাৰ থকা বস্তু দেৱালীৰ দিনা কেতিয়াও ধাৰ থকা বস্তু কিনিব নালাগে দা কটাৰী কেঁচি আদি বস্তুবোৰ দেৱালীৰ দিনা কেতিয়াও ঘৰলৈ কিনি আনিব নালাগে মনা যায় যে ধাৰ থকা বস্তুৰ ওপৰত ৰাহু আৰু কেতুৰ প্ৰভাৱ থাকে আৰু ৰাহু আৰু কেতু দুৰ্ভাগ্যৰ কাৰক হয় যদি দেৱালীৰ দিনা ঘৰলৈ ধাৰ থকা আৰু জুং থকা বস্তু কিনি আনে তেতিয়া সেই বস্তুৰ লগত ঘৰলৈ ৰাহু আৰু কেতুৱে প্ৰৱেশ কৰে তাৰ ফলত ঘৰখনত দুখ আৰু দৰিদ্ৰতাৰ বৃদ্ধি হয় আৰু লগতে ব্যৱসায় বাণিজ্যও লাহে লাহে ধ্বংস হ'বলৈ ধৰে আৰু পৰিয়ালৰ মানুহৰ লগত সম্পৰ্ক বেয়া হ'বলৈ ধৰে 5 নম্বৰ হ'ল লোহা বা প্লাষ্টিক দেৱালীৰ দিনা কেতিয়াও লোহা বা প্লাষ্টিকৰ বস্তু কিনিব নালাগে কাৰণ লোহাত শনি আৰু ৰাহুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় যদি আপুনি শনিদেৱৰ প্ৰভাৱৰ পৰা বাচিব বিচাৰে বা গোটেই জীৱন কষ্টত কটাব নিবিচাৰে তেনেহ'লে এই দেৱালীৰ দিনা লোহা আৰু প্লাষ্টিকৰ বস্তু কেতিয়াও নিকিনিব লোহা আৰু প্লাষ্টিকক দুখ আৰু দৰিদ্ৰতাৰ কাৰক বুলিও মানা যায় দেৱালীৰ দিনা প্লাষ্টিকৰ বস্তু কিনিলে ধনৰ দেৱ কুবেৰ দেৱতাৰ আশীৰ্বাদ আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব ইয়াৰ ফলত ঘৰত দুৰ্ভাগ্য আৰু বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব তো আহক বন্ধুসকল এতিয়া জানি লওঁ দেৱালীত কি বস্তু কিনাটো শুভ বুলি মানা হৈছে 1 নম্বৰ হ'ল ঝাৰু ঝাৰু কোনো সাধাৰণ বস্তু নহয় এই ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক বুলি মানা যায় আৰু কোৱা হয় যে ঝাৰুত সাক্ষাৎ মা লক্ষ্মী বাস কৰে যদি দেৱালীৰ দিনা আমি ঝাৰু ঘৰলৈ কিনি আনো সেই ঝাৰুৰ সহায়ত মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰে যদি এই ঝাৰু দি ঘৰ চাফা কৰে ঘৰৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ হোৱাৰ লগতে ঘৰত থকা বেয়া শক্তিও দূৰ হৈ পৰে ইয়াৰ ফলত ঘৰখনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে আপোনালোকে দেৱালীৰ দিনা ঘৰলৈ নিশ্চয় ঝাৰু কিনি আনিব আৰু সেই ঝাৰুডালক দেৱালীৰ দিনা পূজা কৰিব আৰু পূজা কৰাৰ পিছত ঝাৰুডালত এডাল বগা সূতা বান্ধি দিব 2 নম্বৰ দেৱালীৰ দিনা সোণ বা ৰূপৰ যিকোনো বস্তু কিনাটো বহুত শুভ বুলি মানা যায় সোণ আৰু ৰূপৰ বস্তুক শাস্ত্ৰত বহুত শুভ বুলি মানা হৈছে এই বস্তুক সুখ আৰু শক্তিৰ প্ৰতীক বুলি মানা যায়
যদি দেৱালীৰ দিনা আপোনালোকে সোণ আৰু ৰূপৰ বস্তু কিনে তেনেহ'লে আপোনালোকৰ ঘৰখনত অৰ্থ বাঢ়িবলৈ ধৰিব আৰু ঘৰখনৰ আৰ্থিক অৱস্থা আগতকৈ বেছি ভাল হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰখন ধন সোণেৰে উপচি পৰিব। 3 নম্বৰ, দেৱালীৰ দিনা আপুনি মাটিৰে বনোৱা বস্তু ঘৰলৈ আনিব পাৰে। এই বস্তুক বহুত শুভ বুলি কোৱা হয়। কোৱা হয় যে দেৱালীৰ দিনা মাটিৰে বনোৱা বস্তু ঘৰলৈ কিনি আনিলে আৰু সেই বস্তুত কিবা বনাই খালে কেতিয়াও বেমাৰ নহয় আৰু বহুতো বেমাৰৰ পৰা পৰিত্ৰাণো পোৱা যায়। ইয়াৰ উপৰিও দেৱালীৰ দিনা মাটিৰে বনোৱা বস্তু ঘৰলৈ কিনি আনিলে ঘৰত ধন সম্পত্তিৰ বৃদ্ধি হ'বলৈ ধৰে আৰু কেতিয়াও ঘৰত ধন সম্পত্তিৰ অভাৱ নহয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই।